8 বজাৰ ভিতৰত যদি তেওঁ যিকোনো প্ৰকাৰে দীপক ছাৰৰ লগত যদি তেওঁ ক্ষমা নোখোজে বা ৰাজহুৱাভাৱে হওক বা NSSৰ ভলণ্টিয়াৰখিনিৰ মাজত যদি আহি তেওঁলোকে দীপক ছাৰক যি অপমান কৰিছে তাৰ তেওঁ ভুল নোখোজে, ভুল মানি নলয়, ইয়াৰ বিৰোধিতা কৰি যাম আৰু 8টালৈকে আমি ইয়াত থাকিম। আৰু শিক্ষকক অপমান কৰা বন্ধ কৰক, বিধায়কৰ গুণ্ডাগিৰি নচলিব, শিক্ষকক উপযুক্ত মৰ্যাদা দিয়ক, মৰ্যাদা দিয়ক, মৰ্যাদা দিয়ক, গুণ্ডাগিৰি নচলিব, এই অপমান সহ্য কৰা নহ'ব। বিধায়কৰ গুণ্ডাগিৰি নচলিব, নচলিব, নচলিব। আৰু অন্যথা যদি অমীয় কুমাৰ ভূঞাই বা আদৰণি সমিতিৰ সভাপতিয়ে পইচাই কিমান কাক মেনেজ কৰে আমিও চাই ল'ম। প্ৰশ্ন কৰিছে আপুনি বিধানসভাৰ পৰা বা তেওঁ বিধায়ক হিচাপে যিটো প্ৰাপ্য পায় এমাহত তেওঁ দিছে নেকি? তেওঁ লুটিব। তেওঁ আগতে এখন অধিৱেশনৰ টকা লুটি থোৱা আছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাক আমি অনুৰোধ কৰিছোঁ আপুনি গোটেই বিষয়টো পৰ্যালোচনা কৰক আৰু যদি নহয় ইয়াক কিন্তু যদি MLA মহোদয় আমাৰ অধ্যাপক মহোদয় যদি ক্ষমা নোখোজে নহয় আমাৰ ইয়াত কিন্তু উত্তপ্ত পৰিস্থিতি হ'ব। মাধৱদেৱ বিশ্ববিদ্যালয়ত কিন্তু কিবা যদি ভাবিছে কৰিম বুলি ষ্টুডেণ্টই তাৰ আগত বহি থাকিব। কিমান যে অসম সাহিত্য সভা নাৰায়ণপুৰত হোৱালৈ আমি বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ আৰু আমাৰ বিশেষকৈ যিজন সভাপতি আছিল অমীয় কুমাৰ ভূঞা বিহপুৰীয়া সমষ্টিৰ MLA, তেওঁ আমাৰ এই অসম সাহিত্য সভাৰ প্ৰতিটো দিনৰ পৰা আৰম্ভণি প্ৰতিটো দিনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত থকা মাধৱদেৱ বিশ্ববিদ্যালয় NSS গোট আৰু সেই মাধৱদেৱ বিশ্ববিদ্যালয় NSS গোটে সেই দিনটোৰ পৰা প্ৰথম দিনটোৰ পৰা অসম সাহিত্য সভা যেতিয়া নেকি ইয়াত লাই খুঁটা স্থাপন হৈছে সেই দিনটোৰ পৰাই মানে তাৰ যিখিনি মেম্বাৰ আছে তাৰখিনি NSS ভলণ্টিয়াৰ আছে তেওঁলোকে মানে তেওঁলোকৰ যি দায়িত্ব পালন কৰি আহিছে তেওঁলোকে নিজৰ পইচা খৰচ কৰি দেই প্ৰথম অৱস্থাত নিজৰ পইচা খৰচ কৰি তেওঁলোকে বিভিন্ন কলেজলৈ গৈছে, বিভিন্ন হাই ছেকেণ্ডেৰীলৈ গৈছে, বিভিন্ন ইনষ্টিটিউশ্যনলৈ গৈছে, ষ্টুডেণ্টক লগ কৰিছে, তেওঁলোকে কমিটি কৰিছে। 1500 তেওঁলোকে ভলেণ্টিয়াৰ তেওঁলোকে সাহিত্য সভাত ছাৰ্ভিচ কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰি দিছে 3000 দিছে। কিন্তু প্ৰথম কথাটো হ'ল কি আজি 31 তাৰিখৰ পৰা হ'বলগীয়া অসম সাহিত্য সভা হ'বলৈ গৈ আছে, কিন্তু আজি আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় NSS গোটৰ যোনজন আমাৰ মুৰব্বী তেওঁ আজি এই আদৰণি সমিতিৰ সভাপতি বিধায়ক মহোদয়ে যিটো অপমান কৰিলে, যিটো ৰাজহুৱাভাৱে অপমান কৰিছে তাৰ কাৰণে আমি ইয়াত আজি প্ৰতিবাদ কৰিব লগা হৈছে। আৰু কথাটো হ'ল কি আমাৰ অসম সাহিত্য সভাৰ প্ৰতি আমাৰ সন্মান আছে, আমাৰ অসম সাহিত্য সভাৰ প্ৰতি আমি গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু এজন জনপ্ৰতিনিধি হয়, এজন আদৰণি সমিতিৰ সভাপতি হয় অসম সাহিত্য সভাৰ দৰে এটা অসমৰ এটা স্বনামধন্য অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি হয় তেওঁ কিয় এজন প্ৰবক্তাৰ মৰ্যাদা কিয় বুজি নাপালে? তেওঁ প্ৰবক্তাজনৰ কি ভুল আছিল যে তেওঁ ৰাজহুৱাভাৱে অপমান কৰিলে? কিয় তেওঁ কৈছে যে যিবিলাক কাম কৰি আছে এইবিলাক কি কাম বুলি কৈছিলে? NSS হ'ল NSSৰ কথা গোটেই সমগ্ৰ ভাৰতবৰ্ষই জানে। এটাই সংগঠন যিটো পইচা জড়িত নাই আৰু এটা স্পষ্ট কথা NSSৰ ষ্টুডেণ্টখিনিয়ে যিখিনি ছাৰ্ভিচ দি আছে ন তাৰ কিন্তু তেওঁ এটাও খবৰ লোৱা নাই কি কৰি আছে। ঠিক আছে তেওঁ খাইছে নে পিন্ধিছে নে তেওঁলোকে ক'ত গৈছে একো তেওঁ খবৰ লোৱা নাই। কিন্তু প্ৰবক্তাজনক কেনেকৈ ক'বলৈ অমীয় কুমাৰ ভূঞাই ক'ত হ্ৰাস পায়? তেওঁ আদৰণি কমিটিৰ সভাপতি হয়, দুদিন আছে সাহিত্য সভা আৰম্ভ হ'বলৈ, তেওঁ কিয় নৈতিকতা কিয় হেৰাই পেলালে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ধপাতমুক্ত অসম সাহিত্য সভা কিবা এটা শ্লোগান দিছিলে ন, কিন্তু তেওঁ পকেটত ধপাত ওলাইছে বোলে মলি আছে চাদা। কি এইবিলাক কি কথা? আজি গোটেই আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ গাত লাগিছে আৰু আমি এটা স্পষ্ট কৰি দিছোঁ যদি ৰাজহুৱাভাৱে আদৰণি সমিতিৰ সভাপতি মহোদয়ে আহি যদি দীপক ছাৰক আৰু মাধৱদেৱ বিশ্ববিদ্যালয় NSS গোটৰ যিজন মুৰব্বী তেওঁক যদি ক্ষমা নোখোজে বা তেওঁক যদি পতিয়ন নিয়াব নোৱাৰে ৰাজহুৱাভাৱে
দেই স্পষ্ট কৈছে ৰাজহুৱাভাৱে আমি NSSৰ যিমান ভলেণ্টিয়াৰ্ছ আছে 1500 ভলেণ্টিয়াৰ আছে সাহিত্য সভাত যিমান আমাৰ দায়িত্ব আছে আমি সেই দায়িত্বৰ পৰা আমি অব্যাহতি ল'ম আৰু এটা কথা স্পষ্ট আৰু তেওঁলোকে NSSৰ ভলেণ্টিয়াৰ কি পইচাৰ কথা কৈছে না ইলেকশ্যনৰ আগত 500,000 টকাত মানুহ বিক্ৰী হয় কিন্তু NSSৰ ভলেণ্টিয়াৰ বিক্ৰী নহয় তেওঁ ভাবিছে নেকি এখন ইলেকশ্যন হৈছে বুলি এখন বিপুৰা বিধানসভা সমষ্টি ইলেকশ্যন হৈছে বুলি ভাবিছে নেকি ইয়াত সাহিত্য সভা হ'বলৈ গৈ আছে আৰু আমাৰ যিখিনি টিচাৰ কি কৈছে টিচাৰখিনি কি কৈছে 500কে দিছে বুলি কৈছে তেওঁলোকৰ দৰমহা কিমান কাটিবলৈ কৈছে বিধায়ক মহোদয়ক প্ৰশ্ন কৰিছে আপুনি বিধানসভাৰ পৰা বা তেওঁ বিধায়ক হিচাপে যিটো প্ৰাপ্য পায় এমাহত তেওঁ দিছে নেকি তেওঁ লুটিব তেওঁ আগতে এখন অধিৱেশনৰ টকা লুটি থোৱা আছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক আমি অনুৰোধ কৰিছোঁ আপুনি গোটেই বিষয়টো পৰ্যালোচনা কৰক আৰু যদি নহয় ইয়াক কিন্তু যদি MLA মহোদয় আমাৰ অধ্যাপক মহোদয়ক যদি ক্ষমা নোখোজে নহয় আমাৰ ইয়াত কিন্তু উত্তপ্ত পৰিস্থিতি হ'ব মাধৱদেৱ বিশ্ববিদ্যালয়ত কিন্তু কিবা যদি ভাবিছে কৰিম বুলি ষ্টুডেণ্টই তাৰ আগত বহি থাকিব কিমান আপোনালোকে পুলিচ লগাই বা কিমান কি কৰে আমিও চাই ল'ম সেইটো স্পষ্ট কথা আৰু আমি এটা আহ্বান জনাইছোঁ আমি অসম সাহিত্য সভাখনৰ প্ৰতি কোনো বেয়া এটা হেৰি প্ৰতিষ্ঠা কৰিবলৈ আমি বিচৰা নাই আৰু আমি বিচৰা নাই কাৰণে আমি দিনে নিশা আমাৰ NSSৰ ভলেণ্টিয়াৰ্ছসকলে এই ষ্টুডেণ্টখিনিয়ে ইয়াত কাম কৰি আছিল কিন্তু তেওঁ সেইটো বুজি নাপালে তেওঁ পইচাৰ বিনিময়ত চব কৰিবলৈ গৈছিলে আৰু তেওঁ যদি ইমানেই পইচা আছে আনক 1500 ভলেণ্টিয়াৰ লগাই দিয়ক কামত দিনত 500কে দিব পাৰিব অমীয় কুমাৰ ভূঞা আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ যে আপোনাৰ প্ৰতি আমাৰ বেয়া ভাৱ নাই কিন্তু আপুনি যিজন প্ৰবক্তাক আপুনি অপমান কৰিলে ৰাজহুৱাভাৱে তেওঁ জ্ঞানৰ তুলনাত তেওঁ ব্যক্তিত্বৰ তুলনাত আপোনাৰ ব্যক্তিত্ব কিন্তু বহুত আকাশ পাতাল পাৰ্থক্য গতিকে স্পষ্ট ভাষাৰে কওঁ আপুনি 5 বছৰৰ কাৰণে কিন্তু প্ৰবক্তাজন সেই ৰিটায়াৰ নোহোৱা পৰ্যন্ত কিন্তু মাধৱদেৱ বিশ্ববিদ্যালয়তে থাকিব আৰু তেওঁৰ লগত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ গোটেই ছাত্ৰ সমাজ আছে আৰু তাত কোনো আপুনি একো ভাবিব নোৱাৰে প্ৰথম কথা আপুনি আমাৰ প্ৰবক্তাজনক ক্ষমা খুজিব লাগিব সেইটো আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দাবী সেইটো NSS গোটৰ দাবী যদি এইটো নহয় কাইলৈৰ পৰা আমি অসম সাহিত্য সভাৰ যিটো ছাৰ্ভিচ সেইটো আমি ত্যাগ কৰিম কিন্তু এইখিনিতে কৈছোঁ যে আমি এজন নাৰায়ণপুৰৰ বাসিন্দা হিচাপে বা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ যিটো নৈতিকতা থাকিব সেইটো থাকিব কিন্তু আমাৰ যি NSSৰ ভলেণ্টিয়াৰ হিচাপে যিবিলাক দীপক ছাৰক বা আমাৰ যি NSSৰ দায়িত্ব দিছিলে তাৰ কিন্তু অলপ মানুহ সহযোগিতা অসম সাহিত্য সভাই নাপায় আৰু ইয়াৰ মেইন দায়ী হ'ব অসমৰ বিপুৰীয়া সমষ্টিৰ বিধায়ক আদৰণি সমিতিৰ সভাপতি ডক্টৰ অমীয় কুমাৰ ভূঞা গতিকে অসম সাহিত্য সভাত তেওঁৰ দাদাগিৰি নচলিব আৰু আমি এই বিষয়টো আমি আহ্বান জনাইছিলোঁ যে তেওঁ আহক তেওঁ ইয়াতে আছিলে তেওঁ পৰ্যবেক্ষণ কৰি আছিলে আমি আহ্বান জনাইছোঁ আহক আমাৰ লগত কথা পাতক দীপক ছাৰৰ লগত কথা পাতক বা আমাৰ NSSৰ ভলেণ্টিয়াৰখিনি কথা পাতক আমি কম্প্ৰমাইজ কৰিম আমি মানি ল'ম কেৱল অসম সাহিত্য সভাৰ স্বাৰ্থত কিন্তু তেওঁ পলালে গতিকে আমি এই বিষয়টোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিম যদি আজিৰ ভিতৰত আজি 5:35 হৈছে 8 বজাৰ ভিতৰত যদি তেওঁ যিকোনো প্ৰকাৰে দীপক ছাৰৰ লগত যদি তেওঁ ক্ষমা নোখোজে বা ৰাজহুৱাভাৱে হওক বা NSSৰ ভলেণ্টিয়াৰখিনিৰ মাজত যদি আহি তেওঁলোকে দীপক ছাৰক যি অপমান কৰিছে তাৰ তেওঁ ভুল নোখোজে ভুল মানি নলয় ইয়াৰ বিৰোধিতা কৰি যাম আৰু 8টালৈকে আমি ইয়াত থাকিম আৰু অন্যথা যদি নহয় অমীয় কুমাৰ ভূঞাই বা আদৰণি সমিতিৰ সভাপতিয়ে পইচাই কিমান কাক মেনেজ কৰে আমিও চাই ল'ম